ৰাতিপুৱাৰ পৰা একদম বৰষুণ হৈ আছে। ক'ৰবাত ফুৰিব যোৱা ভালেই লাগে বাৰু বৰষুণ বতৰত। বলক ভিডিঅ'টোৰ সৈতে আমি আগলৈ যাওঁ আৰু ভিডিঅ'টো চাই থাকিব দেই, বহুত মজা লাগিব আৰু লগতে হায়দৰাবাদী বিৰিয়ানী চলিব। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি? ধৰি হেই হোৱাট হেপেন ইয়াৰে নাই কৈ আছে নেকি? লগা না চিনাকি কৰাই দিছোঁ মোৰ ৱাইফক। এইটো হয় মোৰ ৱাইফ, মোৰ মৰমৰ ৱাইফ, প্ৰথম আৰু শেষৰ ৱাইফ। তো চিনাকিটো দি দিয়া, হাই এটা দি দিয়া, কেমেৰামেন হিচাপে যাতে কেমেৰামেন হিচাপে গৈ আছা যিহেতু। লাজ কৰে বহুত, বেছি কথা নকয়, একদম মনে মনে থাকে বাৰু। ৰাইডটো আমি ষ্টাৰ্ট দিওঁ, হেলমেট লগাই লওঁ যিহেতু, অলৱেজ ৱেৰ হেলমেট, বি ছেফটি। তেনে যাওঁ ন? যাওঁ। এয়া আমি আহি চতিয়া পালোঁ আৰু ঠাণ্ডাটো বহুত যেনিবা তো বহু সময় ৰাইড কৰাৰ পিছত ঠাণ্ডাত আহি পালোঁ আৰু ঘাটলৈ। এয়া ঘাটৰ গেটখন দেখি আগফালে আছে। আমি এতিয়া ঘাটলৈ সোমাই যাম, সেইখন হয় গেটখন। আহি পালোঁ বিশ্বনাথ ঘাট আৰু এয়া নদী, এইটো হয় আমাৰ ব্ৰহ্মপুত্ৰ নদী। লাগিছে বিশ্বনাথ ঘাট তামাম, বহুত দিন পিছত ফুৰিব পাইছে বেচাৰি। কৈ ভাগৰি গ'ল মোক, তাৰপিছতহে লৈ আহিছোঁ। কোৱা আৰু কেনেকুৱা লাগিছে বিশ্বনাথ ঘাটটো? এয়াই আৰু দেখিছা, এতিয়া বিহুৰ বতৰ, পিকনিকৰ ছিজনটো গ'লেই ন, সেইকাৰণে নহ'লে অকণমান ভিৰ থাকেই যেনিবা পিকনিক হ'লে। এইবাৰো আছে, দুই এটা আছে তলত খোৱা, মানে পানীটো বেছি যে, নহ'লে থাকে আৰু ভিডিঅ'টো চাই থাকিব। আমি নাও লৈ সিপাৰলৈ যাম আৰু দেখুৱাম জেগাখিনি কেনেকুৱা। নাওটো নাও ব'ট কেম্প যাম, ব'টত উঠি। আমাক সিপাৰলৈ লৈ যাব নাৱেৰে, আৰু এয়া দাদাজনক চিনাকি কৰাই দিছোঁ। কৈ দিয়কচোন সিফালে কি আছে? সিফালে ৰিজৰ্ট আছে, মন্দিৰ আছে, পাৰ্ক আছে, মন্দিৰ আছে, পাৰ্কো আছে আৰু ধুনীয়া জেগা আছে ন। এইখন নাৱেৰে আমি যাম নহয় জানো? তেনে বলক ভিডিঅ'টোৰ সৈতে আগলৈ যাওঁ আৰু নাওখনত উঠোঁ। আৰু ভয় লাগিছে যেনিবা। একো ভয় নাই বোলে দাদাই কৈছে। লাহে লাহে নাওখন যাবলৈ লৈছে আৰু ব্ৰহ্মপুত্ৰৰ মাজেৰে। আৰু এয়া ড্ৰাইভাৰ, পাইলট ছাৰ, এয়া পাইলটে পূৰা নাও চলাই আছে। ভয় লাগিছে নাই লগা। এয়া দেখিছে নাও পিক আপ লৈছে। আৰু এইটো কি ডিজেল ইঞ্জিন নে পেট্ৰল? পানী ইঞ্জিন, শক্তি ইঞ্জিন, ষ্টেমিনাৰৰ ইঞ্জিন। আমি আহি কিপাৰ পাইছোঁহি আৰু অকণমান কেনেকুৱা লাগিল নাৱত উঠি? বহুত ভাল লাগিল বোলে তাই। প্ৰথমবাৰ নে ফাৰ্ষ্ট টাইম নাৱত উঠিছে, বহুত ভাল লাগিছে বুলি কৈছে। মোকো ভাল লাগিছে, তাই ভাল লগাটো শুনি পেলাই মানে। এইটো কি মন্দিৰ? এটা ঘন জংঘলৰ মাজেৰে গৈ আছোঁ ৰেষ্টুৰেণ্টত কিবা খাবলৈ, আৰু ভয় লাগিছে। আগফালে গোটেই জংঘল দেখি পাইছোঁ, কিন্তু পাতল এটা ৰাস্তা আছে যেনিবা। মই আগে আৰু মানুহজনী পিছে মিচিকিয়া হাঁহি মাৰি ফুৰিব পাই আছে যে।
খুব ফূৰ্তি তামাম দূৰ এতিয়ালৈকে ৰেষ্টুৰেণ্ট পোৱাই নাই জংঘল জংঘল আহিয়ে আছোঁ আৰু এই কিবা এটা দেখি পাইছোঁ আগফালে সৰুকৈ তলত তলেদি যাব লাগিব চাগে ন আহি আমি পালোঁ ৰেষ্টুৰেণ্টখন বহুত ধুনীয়া দেখিবলৈ ভিতৰলৈ সোমাই চাওঁ কি আছে কি নাই এয়া নাৱৰ ওপৰতে বনোৱা হৈছে ধুনীয়া ডিজাইন কৰি তে ভিতৰলৈ সোমাব নোৱাৰোঁ যেনিবা এতিয়া বন্ধ আছে অকণমান টাইম লাগিব তেতিয়ালৈকে আমি অলপ বেলেগ ফালে ঘূৰি আহোঁ ন দাদা নে কি কয় এয়া দাদাজন এতিয়া ব্ৰেকফাষ্ট হ'ব অঁ ঠিক আছে তেনে আমি পাছত আহি আছোঁ আৰু এইটো হয় ৰেষ্টুৰেণ্টটো গ্ৰীণ আছিয়ানা আইলেণ্ড ৰিজৰ্ট ধুনীয়া নাম তামাম দিছে নামটো তে ৰেষ্টুৰেণ্টটো বন্ধ কি কৰোঁ আগলৈ যাওঁ এইটো দি এক পাক মাৰি আহোঁ ন কেনেকুৱা লাগিছে ফুৰি तमाम फूल और नेचुरल ना तो गाइस तमाम फूल और नेचुरल प्लेस उठ लगे कब गए अरे ऊपर तमाम हाँ यार पिकनिक खाले केनका লাগিব আৰু সৌৱা ৰেষ্টুৰেণ্ট লগতে পাৰ্ক তাৰ পৰা খাই আহি মানে ইয়াত অলপ বহি আৰাম কৰিব লাগে ঠাণ্ডা নেচাৰেল বতাহ লৈ আৰু এইটো আমাৰ অসমৰ এশিঙীয়া গড় লগত এটা ধুনীয়া হৰিণ লগত এটা গড় পোৱালি আৰু এই মালটোতো চবেই চিনি পাই চাগে ভালকৈ হৈ গ'ল ঘাটত ঘূৰা ফুৰা হৈ গ'ল এতিয়া যাওঁ হায়দৰাবাদী বিৰিয়ানীটো মাৰোঁ নেকি হায়দৰাবাদী বিৰিয়ানীটো মাৰোঁ আৰু ঘৰলৈ যাওঁ আমি ইটা খোলা বেছি দূৰ নহয় তামাম মানুহ আহিছে নাৱত উঠিবলৈ সিহঁতে সিপাৰলৈ যাব চাগে ঘূৰা ফুৰা আৰু এতিয়া যাওঁ গাড়ীখনৰ কিস্তি দিব আছে কিস্তিটো দি আমি যাম হায়দৰাবাদী বিৰিয়ানী খাবলৈ তো আমি খোৱা দেখি পাইছে আপোনালোকে দীপিকা ৰেষ্টুৰেণ্টৰে কথা কৈ আছিলোঁ হায়দৰাবাদী বিৰিয়ানী খাম বুলি তো গৈ চাওঁ পাইলটজন আগৰ আছে নাই টেষ্টটো বা কেনেকুৱা আগত এবাৰ খাইছিলোঁ বহুত ধুনীয়া বনাইছিলে সেইকাৰণে আকৌ উভতি আহিছোঁ ৱেইট কৰিব দিছে যিহেতু চব কেবিন ফুল হৈ আছে মানে পূৰা কাষ্টমাৰ আজি বতৰ চাই ঠাণ্ডা বতৰ যিহেতু হায়দৰাবাদী বিৰিয়ানীৰ অৰ্ডাৰ দি পেলাই বহি আছোঁ ইয়াত 1.5 ঘণ্টামান লাগিব 1.5 ঘণ্টা নহয় 15 মিনিটমান লাগিব কৈছে বাৰু আহি আছে আহক গৰম ঠাণ্ডা বতৰ এনেও গৰম চিকেন বিৰিয়ানী পাই গ'লে তেনে আমি বিৰিয়ানী খাই ওলালোঁ তামাম টেষ্ট লাগিল বহুত মজা আপোনালোকেও কেতিয়াবা আহিলে সোমাব নহয় জানো হা আপোনালোকেও কেতিয়াবা আহিলে সোমাব ইয়াত এইটো দীপিকা ৰেষ্টুৰেণ্ট নাগশংকৰ আৰু তে ভিডিঅ'টো আমি ইয়াতে সমাপ্ত দিম বুলি ভাবিছোঁ আহি পালোঁ ঘৰ আৰু সকলো কাম হৈ গ'ল আৰু ঘূৰা ফুৰাও হৈ গ'ল লগতে আৰু আহি পালোঁ আৰু বিৰিয়ানী খাই মজাকৈ তামাম মানে গৰম বিৰিয়ানী খাই আহিলোঁ আৰু আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ত তেতিয়ালৈকে বাই